হেল্ল' ফ্ৰেণ্ডছ, এয়া হ'ল মূলা আচাৰ। আহকচোন চাওঁ মূলা আচাৰ কেনেকৈ বনায়। এয়া মূলা, মই 2 কেজি মূলা লৈছোঁ। ইয়াত ভালদৰে ধুই মূলাখিনি এনেকৈ আলুৰ নিচিনাকৈ সৰু সৰুকৈ পাতল পাতলকৈ কাটি লৈছোঁ আৰু এখন শুকান কাপোৰেৰে ভালদৰে পানীটো মুচি লৈছোঁ। সেইখিনি বাৰু আপোনালোকক দেখুওৱা নহ'ল। মুচি লৈ ইয়াত মই নিমখ আৰু হালধি সানি দিছোঁ। আৰু এতিয়া মই এইখিনি দুখন চালনীত ৰ'দত দিম। এখন চালনীত যিহেতু ঘন হ'ব, গতিকে দুখন চালনীত পাতলকৈ দিছোঁ। বেছি ৰ'দ নলগাওঁ, জাষ্ট মানে মূলাৰ গাৰ পানীখিনিহে মৰিব দিম। এয়া চাওক, মূলাত পানী নাই, অকণো ভিজা ভিজা মানে ভাৱটো নাই, শুকান হৈ গৈছে। কাৰণ কি বহুত যদি শুকাই টাইট হৈ যায়, তেতিয়া আমাৰ মূলাখিনি সোনকালে নিসিজিব, মানে আচাৰটো খাবলৈ বহুত দিন লাগিব, সোনকালে আপোনালোকে খাব নাপায় তেনেকুৱা। আৰু এয়া লৈছোঁ মই পাঁচফোৰণ। ইয়াতে 5 বিধ আছেই, গোটেইখিনি মিলাই লৈছোঁ মই। পাঁচফোৰণ আছে আৰু এইখিনি ভালদৰে অকণমান ল' ফ্লেমত ভাজি ল'ম। পাঁচফোৰণখিনি যেতিয়ালৈকে ভাজিব, যেতিয়ালৈকে পাঁচফোৰণ 2-এটা কেৰাহীতে ফুটিব নলয় মানে, আৰু এটা দুটা যেতিয়া ফুটিব ষ্টাৰ্ট হ'ব, তেতিয়া আমি পাঁচফোৰণখিনি নমাই দিম। ইয়াৰ লগত দিছোঁ গোটা জিৰা অকণমান। এইখিনি মছলা ইউজ কৰিছোঁ, বেলেগ এতিয়া কৰা নাই। এইখিনি মই ভালদৰে ভাজি মিক্সাৰ গ্ৰাইণ্ডাৰত অকণমান গুড়ি কৰি ল'ম। কালাৰ হৈ লৈছে মানে মোৰ পাঁচফোৰণখিনি, আৰু এটা দুটা ফুটিব লৈছে, গতিকে এইখিনি ভাজা হৈ গ'ল। ভাজা হৈ গ'ল, এতিয়া নমাই থ'ম। মই অকণমান ঠাণ্ডা হ'বলৈ দিম নমাই কেনে, কাৰণ গৰমে গৰমে মিক্সাৰ গ্ৰাইণ্ডাৰত দিব নোৱাৰি। অকণমান ঠাণ্ডা কৰি ল'ম। তেতিয়ালৈকে মই কেৰাহীত আকৌ কেৰাহীখন পাতি দিছোঁ। ইয়াত তেল দি কেনে তেলটো গৰম কৰি ল'ম। তেল মই বেলেগ ইউজ নকৰোঁ, মিঠাতেল কৰিছোঁ। 2 কেজি মূলা লৈছোঁ আৰু ইয়াত মই আধা কেজি মিঠাতেল দিছোঁ। আধা কেজি কিন্তু মোৰ অকণমান বেছিয়ে হৈ গৈছে। আধা কেজিৰ কম হ'লেও অকণমান যদি কমো হয় কথা নাই, হৈ যাব মূলাখিনি। আধা কেজি পেকেট দিছোঁ এইটো। তেলখিনি গৰম হ'ব দিম আৰু আনফালে মই মিক্সাৰ গ্ৰাইণ্ডাৰত এয়া মছলাখিনি গুড়ি কৰি ল'ম। বহুত মিহি নকৰোঁ, অকণমান সহজা কৰি ৰাখিম। চাওক, বেছি মিহি হ'ব দিয়া নাই মানে। ইয়াত তেলখিনি গৰম হ'ব লৈছেই, ফেন হৈ আছে। যেতিয়ালৈকে পূৰা গৰম হ'লে মানে কি হয়, তেলৰ ফেনটো নাইকিয়া হৈ যায়। তেলটো গৰম হ'ব দি ল'ম ভালদৰে। আৰু ইয়াত মই কেইফুটামান নহৰু দিছোঁ। আচাৰত নহৰু দিলে ভাল লাগে খাবলৈ, আৰু জলকীয়া দিব পাৰি। ইয়াত এতিয়া মই এবাৰ মূলাখিনি দি দিম। মূলাখিনি দি কেনে আকৌ ভাজিম। যদি মূলাটো মানে বেছি অকণমান ইয়াতকৈ বেছি শুকায়, মূলাটো মানে কেৰাহীত নাভাজিলেও হৈ যায়। কিন্তু মই যিহেতুকে বেছি শুকাই দিয়া নাই, মূলাৰ ভিতৰৰ কেঁচা কেঁচাটো আছেই, গতিকে অকণমান ভাজি লৈছোঁ। সেইকাৰণে ভাজি ল'লে মানে আচাৰটো বেয়া হোৱা ভাৱ নাথাকে। প্লাছ ভাজি কেনে এনেকৈ ভাজি বনালে আচাৰটো সোনকালে খাবও পাৰি, মানে কম দিনতে হৈ যায়। মই এনেকৈ বনাওঁ, আপোনালোকে যদি বেলেগ পদ্ধতিত বনায় কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো লাইক কৰি দিব ভাল লাগিছে যদি, আৰু প্লাছ মোক আপোনালোকৰ মাজত এনেকৈ আৰু ভিডিঅ' দিবলৈ উৎসাহ জনাব। গতিকে ছাবস্ক্ৰাইব কৰি দিব। ইয়াত মই মছলা এড কৰিলোঁ, জিৰা গুড়ি এড কৰিছোঁ। এইখিনি মই কিন্তু হেৰি মছলা দিলোঁ, যিখিনি মই ভাজি গুড়ি কৰি থৈছিলোঁ, সেই মছলাখিনি ইয়াত দি দিলোঁ। এতিয়া পাঁচফোৰণৰ গুড়িখিনি আৰু অকণমান নিমখ দিছোঁ। নিমখ অলপ কমকৈ দিছোঁ, কাৰণ কি মই নিমখ হালধি সানি কেনেই ৰ'দত দিছিলোঁৱেই, গতিকে অলপ কমকৈ দিছোঁ। আৰু এয়া দিছোঁ জলকীয়া গুড়ি। জলকীয়া গুড়ি অপশ্যনেল হয়, নিদিলেও কথা নাই, কালাৰটোৰ কাৰণে ভাল লাগে সেইকাৰণে দিছোঁ। আৰু যদি ভোট জলকীয়া দিয়ে, জলকীয়া গুড়ি দিয়াৰ কোনো দৰকাৰেই নাথাকে। আৰু এয়া দিছোঁ অকণমান জিৰা পাউডাৰ, এয়া হালধি পাউডাৰ। এইখিনি দি ভালদৰে লৰাই এনেদৰে মূলাখিনি হ'বলৈ দিম। এয়া সিজিছেই, মই কাটি চাইছোঁ এটা, ধুনীয়াকৈ সিজি গৈছে। যেনেকৈ আমি আলু ভাজিলে
তেলত সিজি যায় ন, ঠিক তেনেকুৱা এটা হ'লে মানে আচাৰটো প্ৰায় অলৰেডি হৈ গ'ল বুলি ভাবিব পাৰি আৰু ইয়াত মই কেঁচা জলকীয়া কেইটামান মানে ভাঙি দিছোঁ, কাৰণ কি মোৰ বৰ্তমান জলকীয়া মোৰ ওচৰত নাই, তেনেকৈ পকা জলকীয়া। কেঁচা জলকীয়াও দিব পাৰি, কেঁচা জলকীয়াই দুটামান দিলোঁ। পাছত মই জলকীয়া আনিলে ইয়াত আকৌ মানে এড কৰি দিম। জলকীয়াখিনি অকণমান ৰ'দত দি ইয়াত সোমাই দিলে হৈ যাব। গতিকে মোৰ ওচৰত এতিয়া জলকীয়া নাই কাৰণে মই এনেকৈয়ে ৰাখি দিলোঁ। আৰু নিমখ মই আৰু অকণমান দিলোঁ, কম যেন লাগিছে। আচাৰত কিন্তু এনেই মই মানে যিটো ছিষ্টেমত বনাইছোঁ, ইয়াত তেলটো কম হ'লে অকণমান বেছি হৈছে, মানে মই অলপ বেছিকৈ দিছোঁ আৰু যাতে মোৰ যিহেতুকে বৈয়ামটো অকণমান ডাঙৰ, গতিকে মই পাছত আৰু বেলেগ আচাৰ হ'লেও এড কৰিব পাৰিম, সেইকাৰণে দিছোঁ। আৰু ইয়াত অকণমান ভিনেগাৰ দিলোঁ যাতে আচাৰটো বেছি দিন ষ্ট'ৰ কৰি ৰাখিব পাৰি। আল্টিমেটলি হৈ গৈছে আৰু এতিয়া অকণমান মই ঠাণ্ডা হ'ব দিম ইয়াত, আৰু ঠাণ্ডা হোৱাৰ পিছত বৈয়ামটোত ভৰাম। ইয়াত ঠাণ্ডা হৈ গৈছে, আচাৰৰ কালাৰ খুব ধুনীয়া হৈছে। এতিয়া বৈয়ামটোত মই ধুনীয়াকৈ ভৰাই ল'ম। আৰু বৈয়ামটো আপোনালোকে ভৰাওঁতে এটা লক্ষ্য ৰাখিব যাতে বৈয়ামৰ ভিতৰত অকণো পানী নাথাকে, ড্ৰাই কৰি ল'ব খুব ধুনীয়াকৈ, তেনেকৈ ভৰাই ল'ব। মই ঠিক তেনেকৈ ভৰাই লৈছোঁ। আৰু চাওক বৈয়ামটোত মানে আচাৰ আধালৈকেহে গ'ল, গতিকে ভৰ্তি নহ'লে মই ইয়াত পাছত আমলখি বা তেনেকুৱা বেলেগ কিবা পালে আকৌ ইয়াত এড কৰি দিম। আজি এতিয়া মোৰ মূলাৰ আচাৰখিনি হৈ গ'ল। চ' আগলৈ মই আকৌ এনেকৈ আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিম। আপোনালোকে চাই যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।